ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পাঠ নম্বৰ 8 একাৰ যোগ পাঠটো পঢ়িম। একাৰ বৰ্ণৰ আগত বহে। ক যোগ একাৰ সমান কত একাৰে কে। ব যোগ একাৰ সমান বত একাৰে বে। ল যোগ একাৰ সমান লত একাৰে লে। দন্ত্য থ যোগ একাৰ সমান দন্ত্য থত একাৰে থে। কেৰেলা শব্দটো ভাঙিলে কেনেকৈ হ'ব চোৱাচোন। ক যোগ এ যোগ ৰ যোগ এ যোগ ল যোগ আ সমান কেৰেলা। তোমালোকে এৰ ঠাইত এৰ মাত্ৰাও ব্যৱহাৰ কৰিব পাৰা। বেঙেনা শব্দটো ভাঙিলে কেনেকৈ হ'ব। ব যোগ এ যোগ ঙ যোগ এ যোগ দন্ত্য ন যোগ আ সমান বেঙেনা। ঠিক একেদৰে এৰ ঠাইত বা আকাৰৰ ঠাইত তোমালোকে আকাৰ ব্যৱহাৰ কৰিব পাৰা। এতিয়া আমি কেইটামান এইকাৰযুক্ত শব্দ পঢ়োঁ আহা, যিসমূহ তোমালোকৰ পাঠৰেই অন্তৰ্গত। কেশ, তেল, বেল, ঠেহ, নেজ, দেহা, হেলা, কেঁচা, টেঙা, খেলা। বেঙেনা, কেতেৰা, লেতেৰা, জেউৰা, বেহেলা, ধেমালি, ভেকুলী, কেতেকী, টেকেলি, দেউতা। এই শব্দসমূহত মূলতঃ এইকাৰ যোগ হৈছে, লগতে আকাৰো আছে, হ্ৰস্ব ইকাৰো আছে বা দীৰ্ঘ ইকাৰো আছে, হয়নে? এতিয়া আমি বাক্যসমূহ পঢ়োঁ আহা। কেশ মানে চুলি। নিজৰ পাঠ পঢ়াত হেলা নকৰিবা। আনক কেতেৰাই নামাতিবা। কেৰেলা, চিৰতা, নিমপাত এইবিলাক তিতা। নেমু, থেকেৰা, তেতেলী টেঙা ফল। চ'ত বহাগ মাহত কেতেকী ফুল ফুলে। অলপমান কথাতে ঠেহ পাতিব নালাগে। লেতেৰা হাতেৰে আহাৰ নাখাবা। পশুৰ ভিতৰত শিয়াল টেঙৰ। সিংহৰ ডিঙিত কেশৰ থাকে, সেইবাবে সিংহক কেশৰী বুলিও কয়। খেতিয়কে খেতি কৰে। আবেলি বেলিকা অলপ খেল ধেমালি কৰিবা। লিখা পঢ়া কৰে যে গুণী মানি হয় সেই। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পাঠটোৰ বাক্য কেইশাৰী মই পঢ়ি শুনালোঁ। তোমালোকেও ঘৰত মনোযোগেৰে পঢ়িবা। মূলতঃ পাঠটোৰ বাক্য কেইশাৰীত কি আছে যে চুলিক আমি কেশ বুলিও জানো। লগতে পঢ়া শুনাৰ ক্ষেত্ৰত কেতিয়াও হেলা কৰিব বা অমনোযোগ, যাক ইংৰাজীত আমি নেগলেক্ট বুলি কওঁ, কৰিব নালাগে। আনক কেতেৰায়ো মাতিব নালাগে, অৰ্থাৎ বেয়াকে বেয়া মাতেৰে কেতিয়াও লোকক বা আনক মাতিব নালাগে। তিতা, যাক আমি ইংৰাজীত বিটাৰ বুলি কওঁ, হয়নে? তিতা শব্দ কিছুমান দিছে বা তোমালোকে সদায় পোৱা কেৰেলা, চিৰতা, নিমপাত এইবোৰ তোমালোকে সোৱাদবোৰ কি হিচাপে পোৱা? তিতা হিচাপত এইসমূহৰ সোৱাদ পোৱা। ঠিক সেইদৰে টেঙা ফল কিছুমান কি কি দিছে তোমালোকক? নেমু, থেকেৰা, তেতেলী এইসমূহ তোমালোকে নিশ্চয় এবাৰ হ'লেও খাই পাইছা। কেতেকী ফুল দেখিছানে বাৰু? কেতেকী ফুল কেতিয়া ফুলে? চ'ত বহাগ মাহত ফুলে। যিদৰে কপৌ ফুল ফুলে চ'ত বহাগ মাহত, ঠিক একেদৰে কেতেকী ফুলো চ'ত বহাগ মাহতেই ফুলে। অলপমান কথাতে ঠেহ পাতিব নালাগে, বুজিছানে? ৰোহ ধৰে যে মুখ ফুলাই বহি থাকিব নালাগে সৰু সৰু কথাতে। লেতেৰা হাতেৰে আহাৰ নাখাবা। সদায় খোৱাৰ আগতে হাত চাবোনেৰে ধুবা, নহ'লে বা আজিকালি বজাৰত বিভিন্ন ধৰণৰ হেণ্ড ৱাছ পায়, হয়নে? এই আটাইবোৰেৰে ধুনীয়াকৈ হাত ধুবা আৰু তাৰ পাছতহে খাবলৈ বহিবা। পশুৰ ভিতৰত শিয়াল টেঙৰ।
টেঙৰ মানে বুধিয়ক। বুধিয়কীয়াল বুলি এটা সাধু আছে, মই কেতিয়াবা তোমালোকক শুনাম বাৰু। এই পশুসমূহৰ ভিতৰত কোন টেঙৰ বুলি কৈছে, অৰ্থাৎ বুধিয়ক বুলি কৈছে, যিমানবোৰ পশু আছে তাৰ ভিতৰত শিয়াল আটাইতকৈ টেঙৰ, অৰ্থাৎ বুধিয়ক। সিংহৰ ডিঙিত কেশৰ থাকে। সিংহৰ মুখৰ চাৰিওকাষে যে গোটেই আৱৰি থাকে যে, সেইখিনি কি বুলি কয়? কেশৰ বুলি কয়। বুজিছানে? আৰু সেইবাবে সিংহৰ গোটেই মুখখনৰ গোটেই দিশ কেশৰেৰে আৱৰি থাকে বাবে কি নাম দিছে সিংহক? কেশৰীও ক'ব পাৰি, হয়নে? খেতিয়কে খেতি কৰে। খেতি কৰা লোকক আমি কি বুলি জানো? খেতিয়ক বুলি জানো। আবেলি বেলিকা অলপ খেল ধেমালি কৰিব লাগে। আবেলি সময়ত তোমালোকে অলপ সময় খেল ধেমালি কৰিবা। শেষত পাঠটোত দুষাৰি তোমালোকক কবিতা আকাৰে দিছে যে, লিখা পঢ়া কৰে যে গুণী মানি হয় সেয়ে। গতিকে তোমালোকে এতিয়া তোমালোকৰ মূল কাম পঢ়া শুনা কৰিবা, পঢ়া শুনা কৰা, হয়নে? গতিকে পঢ়া শুনা কৰিলেহে তোমালোকে ভৱিষ্যতলৈ গৈ জ্ঞানী গুণী হ'ব পাৰিবা। ঠিক আছে?